নমস্কাৰ বন্ধুসকল, আপোনালোকৰ খবৰ খাতি কেনেকুৱা? মই ভালে আছোঁ। আজি আপোনালোকক এটা মই নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু আজি আপোনালোকক মই কি দেখুৱাবলৈ গৈ আছোঁ আপোনালোকে দেখিলে নিজেই গম পাব। একচুৱেলি মই এদিন কৈছিলোঁ যে আপোনালোকক আমাৰ গাঁৱৰ একেবাৰে যিবিলাক আমাৰ খেতি বাতিৰ পৰা আদি কৰি গাঁৱৰ কিছুমান একেবাৰে নিভাঁজ কিছুমান বস্তু আছে, প্ৰাকৃতিক সৌন্দৰ্য আছে, খেতি পথাৰৰ পৰা আদি কৰি বিভিন্ন বস্তু আছে, সেই বস্তুবিলাক আপোনাক দেখুৱাবলৈ যত্ন কৰিছোঁ। আৰু আজি আপোনাক দেখুৱাবলৈ আহি আছোঁ। এই মোৰ পিছফালে বেকগ্ৰাউণ্ডত যিটো পুখুৰী দেখিছে, সেই পুখুৰী যিটো দেখিছে, এই পুখুৰীটো আমাৰ মামাহঁতৰ পুখুৰী। আৰু এইটো মামাহঁতৰ পুখুৰী। আৰু আপোনাৰ এইফালে যদি আপুনি চাই এনেকৈ ঘূৰি পেলাই এইখিনি দেখিছে ন, এইখিনি চাওক, এইখিনি মোৰ পিছফালে এইখিনি চাওক, এইফালে চাওক কিন্তু মেটেকা আছে। এইখিনি মানে আমাৰ পিটনি হয় ইয়াতে আপোনাৰ। আৰু এইফালে সৰু এই পানীখিনি চাওক, সেইখিনি পানী দেখিছে, এই পানীখিনি মই আপোনাক দেখুৱাম। এইখিনি আৰু আছে কিবা কিবি, আৰু আমাৰ আৰু কিছুমান মই ভিউজ আছে, ফুটেজ আছে, সেইখিনিও দিম। আৰু মোৰ পিছফালে চাওক, আপোনাৰ সেই একদম পিছফালে কিছুমান পাহাৰ আছে। আপোনাৰ এইফালে এখন পাহাৰ আছে। এই পাহাৰখন কোনখন গম পাইছে? এই পাহাৰখন হৈছে আমাৰ ওচৰত থকা আমাৰ বুঢ়া পাহাৰ যিখন আছে, সেইখন পাহাৰেই হয়। আৰু আমি কাকচাং গ'লে এইখন আমি পাওঁ। একচুৱেলি কাকচাং গ'লে একেবাৰে একদম কাষৰ পৰা আপুনি চাব পাৰিব। মই কাকচাং অতি সোনকালে গৈ আছোঁ, আৰু কাকচাং গ'লে মই আপোনাক সেই ভিডিঅ'টো দেখুৱাম, আপোনালোকে চাব পাৰিব। আৰু এই ভিডিঅ'ত মই আৰু আগলৈ আৰু অলপ ভিউজ আছে, মই আপোনালোকক দেখুৱাম। এতিয়া খেতি পথাৰ মতে কেনেকৈ চলি আছে সেইখিনি দেখুৱাই আছোঁ আপোনালোকক। ৰাইজসকল, আপোনালোকৰ ফালে খেতি বাতিবিলাক আপোনালোকে কেনেকৈ ধৰণে কৰে বা কি প্ৰণালীত কৰে অলপ জনাব, কমেণ্ট কৰিব। কমেণ্ট বক্স খোলা আছে, আপোনালোকে তাত কমেণ্ট কৰিলে ভাল লাগিব। এয়া চব খেতি বাতিখিনি আমাৰ এইফালে ভুঁই ৰুই আছে। আৰু সেই দূৰণিৰ যিখিনি পাহাৰ আছে বা আপোনাৰ সেইফালে আপোনাৰ সেউজীয়া যিখিনি দেখি আছে, সেই গোটেইখিনিয়ে এটা আপোনাৰ খেতিয়ে খেতি। আমাৰ এইফালে গোটেইখন পথাৰে সমজুৱাকৈ বিভিন্নজনৰ ইয়াত মাটি বাৰী আছে, গতিকে সকলো ইয়াতে এই খেতি বাতিবিলাক কৰি আছে। আৰু এইখিনি চাওক, এইখিনি দেখিবলৈ খুব মৰম লগা হৈছে। আৰু খেতিয়কসকলে বৰ আশাৰে অতি হেঁপাৰে এই খেতি বাতিখিনি কৰিছে। গতিকে আমাৰ ইয়াত বাৰু পানী নোসোমাই, ইমান চিন্তা নাই। কিন্তু যিসকলৰ ঠাইবিলাকত পানী সোমাই বৰ দুখ লাগে তেওঁলোকলৈ, কাৰণ অতি এটা অভাৱনীয় পৰিস্থিতি, অতি এটা বেয়া পৰিস্থিতি হয়। গতিকে তেনেকুৱা যেন নহওক, গতিকে কামনা কৰিছোঁ। বাকী আমাৰ এই চেনেলটোৰ যোগেদি আপোনালোকক মই ক'ব খোজোঁ যে আমাৰ ভিডিঅ'বিলাক সদায় 6:30 বজাত আমি পাব্লিছ কৰোঁ। আপোনালোকে চাব, ছাবস্ক্ৰাইব কৰিব আৰু মতামত দাঙি ধৰিব। ভাল হ'লেও ক'ব, বেয়া হ'লেও ক'ব, তেতিয়া আমি নিজৰ ভুলবোৰ শুধৰাবলৈ আমি এটা সুবিধা পাম। বাকী এই ভিউজটো কেনেকুৱা লাগিছে, এই ঠাইডোখৰ কেনেকুৱা লাগিছে জনাব। আপোনালোকৰ দিহা পৰামৰ্শ আমাৰ বাবে খুবেই মানে প্ৰয়োজনীয়। আৰু আপোনালোকে আমাক মতামত জনাই থাকিব, ভিডিঅ' চাই থাকিব। আৰু মই সদায় চেষ্টা কৰিম এনেকৈয়ে আপোনাৰ প্ৰাকৃতিক দৃশ্য দেখুৱাবলৈ। বিভিন্ন ঠাই আছে, বিভিন্ন জেগাত আমি কাম কৰিবলৈ এতিয়াও বহুত বাকী আছে। চেনেল আৰম্ভ কৰিছোঁহে, বহুতখিনি কাম বাকী আছে। বহুত ভাল ভাল ঠাই আপোনালোকক আমি দেখুৱাম। গতিকে বাৰে বাৰে কৈছোঁ, আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, যাতে আহিবলগীয়া আমাৰ প্ৰতিটো ভিডিঅ' আপোনালোকে আগতেই পায়, যে কোনো এটা ভিডিঅ' আপোনাৰ হাতৰ পৰা যাতে হেৰাই নাযায় সেইবাবে। আৰু আপোনালোকৰ এটা ছাবস্ক্ৰাইবে, এটা লাইকে, এটা শ্বেয়াৰে একচুৱেলি আমাৰ মনোবল বঢ়াব। আৰু যিটোৱে আমাক আগলৈ এই চেনেলটোক আগবঢ়াই নিয়াত, আপোনালোকৰ বাবে কিছুমান নতুন নতুন কণ্টেণ্ট দাঙি ধৰাত আমি মনোবল পাম। আৰু এইখিনিয়ে কথা। গতিকে আমাৰ চেনেলটোত আপোনালোকে মৰম দিব, সঁহাৰি জনাব, মই তাকে কামনা কৰিছোঁ। আৰু